নমস্কাৰ মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকা স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত কেনেকৈ আপোনালোকৰ নিজৰ ছালখন বগা আৰু উজ্জ্বল কৰিব পাৰে তাৰে এটি ঘৰুৱা ফেচ পেক শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো প্ৰত্যেককে বিচাৰে নিজৰ ছালখন বগা আৰু উজ্জ্বল হোৱাটো সেই কাৰণে বহুতে পাৰ্লাৰত গৈ বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট লয় আৰু ইয়াৰ উপৰি বহুতে বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্ট ব্যৱহাৰ কৰে আৰু প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে যি আপোনালোকৰ ছালখন বগা কৰে খুব কম দিনৰ কাৰণে কিন্তু পিছত গৈ হে একেই হৈ পৰে আৰু উলুটা আপোনালোকৰ স্কিনখন ক্ষতিহে কৰে কিন্তু যদিহে আপোনালোকে কিছুমান ঘৰুৱা ফেচ পেক ইউজ কৰে তেতিয়া আপোনালোকৰ স্কিনখন ক্ষতি নকৰে আৰু উলুটা আপোনালোকৰ ছালখন বগা আৰু উজ্জ্বলহে কৰিব হেহে আজি মই আপোনালোকৰ ওচৰত এই ঘৰুৱা ফেচ পেকটো শেয়াৰ কৰিব লৈছো এই ঘৰুৱা ফেচ পেকটোৰ বাবে লগা সামগ্ৰী হৈছে তিয়হ গোলাপ জল আৰু সামান্য পৰিমাণৰ হালধি আমাৰ ছালখন বগা আৰু উজ্জ্বল কৰাত সহায় কৰে আৰু গোলাপ জলে আমাৰ ছালখন গোলাপৰ পাহিৰ দৰে কোমল কৰি তোলে এই তিনিবিধ সামগ্ৰী মিশ্ৰণ কৰি লৈ এটা পেষ্ট কৰি লম আৰু এই পেষ্টখিনি আমি নিজৰ মুখমণ্ডলত কাণ ডিঙি আৰু হাতত লগাই লম আৰু আধা ঘণ্টা সময়ৰ পিছত আমি পৰিষ্কাৰ পানীৰে ধুই লম এই পেষ্টটো সপ্তাহত 2-3 দিন ব্যৱহাৰ কৰিব লাগে আৰু সম্ভৱ হলে মুখমণ্ডলত সদায় ব্যৱহাৰ কৰিব লাগে এই ফেচ পেকটো ব্যৱহাৰ কৰিলে আপোনালোকৰ ছালখন বগা আৰু উজ্জ্বল হ'ব আৰু আপোনালোকে এই ফেচ পেকটো ব্যৱহাৰ কৰিব আৰু মোক জনাব কেনে পালে এয়া হৈছে মোৰ আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ